মই যেতিয়া ভিডিঅ' বনাওঁ সাধাৰণতে এইটো ষ্টাইলত বনাওঁ মানে এইবিলাক ফুলৰ ষ্টেণ্ড হওক বা এনেকুৱা কিতাপ হওক বা কিবা কাৰ্টন হওক এনেকুৱাত মোবাইলটো ৰাখি লৈ পেলাই মই ভিডিঅ'বিলাক বনাওঁ কিন্তু মোৰ এই দুৰ্দশা দেখি পেলাই মোৰ এজন শুভাকাংক্ষীয়ে মোলৈ এডাল দি পঠিয়াইছে কেমেৰাৰ ষ্টেণ্ড এইডাল কেমেৰাৰ ষ্টেণ্ডডাল দি পঠিয়াইছে এডাল লক্ষ্য কৰিব পাৰে আপোনালোকে সকলোৱে জানে চাগে পিছৰ পৰা দেখুৱাম কেনেকৈ ব্যৱহাৰ কৰোঁ কিন্তু এতিয়া ইয়াত লগাব নোৱাৰা হ'লোঁ মোবাইলটো কিয়নো ইয়াত মোবাইলটো লগাব নোৱাৰে এইটো কেমেৰাৰ ষ্টেণ্ড সেইটো গতিকে এটা ইয়াক কি কৰা তাৰ বাবে এটা বুদ্ধি কৰিব লাগিব আৰু এডাল সেলফি ষ্টিক টুকুৰা টুকুৰ কৰি ইয়াক লগাই দিব লাগিব এডাল চেলফি ষ্টিকডাল এইটো ইমানটো জোখৰ মই কাটি পেলাই এই পিনটোত সোমোৱাই দিয়াৰ কথা ভাবিছোঁ আৰু ইয়াক কাটিবৰ কাৰণে প্ৰয়োজন হ'ব বিখ্যাত দাখনৰ প্ৰয়োজন হ'ব বনাই লগালোঁ ভাঙা চিঙা ক'ত অকণ সময় লাগিলে সেইটো দেখুওৱা নাই এতিয়া লগাই দিলোঁ এতিয়া কেমেৰাটো লগোৱাৰ পিছত মোবাইলটো লগাব পৰা যাব আৰু এই ভিডিঅ'টোৰ জৰিয়তে সেইগৰাকী ব্যক্তিক বহুত ধন্যবাদ জনাইছোঁ যি এই অভাজনক এনেধৰণৰ উপহাৰ এটা দি ভিডিঅ' বনোৱাত উৎসাহিত কৰিছে